স্বাগতম জনাইছোঁ সেলিব্ৰিটিজ ইনসাইডাৰলৈ আৰু সমগ্ৰ বিশ্বকে কৰোনা আতংকিত কৰি থকাৰ সময়ত আমি সকলোৱে ঘৰতে আছোঁ আৰু ঘৰতে থাকি আমি ভাল পোৱা বহুত কাম কৰি আছোঁ নহয় নে গতিকে আহকচোন আজি বৃদ্ধাশ্ৰমত থকা আইতা ককাসকলেনো কি কৰি আছে তাকে এবাৰ চাওঁ আহক আমি পোনে পোনে মাদাৰ অল্ড এজ হোমৰ আইতাসকলৰ ওচৰলৈ যাওঁ আৰু এয়া চাওক আইতাসকলে বন্ধৰ দিনকেইটাত লুডু খেলিছে ইজনে সিজনৰ সৈতে অন্তৰংগ আলাপ কৰিছে আৰু আহকচোন এতিয়া আইতাসকলেনো কেনেকৈ আনন্দ ফূৰ্তি কৰি আছে তাকো এবাৰ চাই লওঁ ভিডিওটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে মোক যথেষ্ট উৎসাহ দিয়ে ভাল ভাল কাম কৰি যোৱাৰ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব